Hello everyone, welcome to Minnie's Tiny World. আজি আপোনালোকক লৈ যাম গুৱাহাটীৰ মাজমজিয়াতে থকা এটুকুৰা এনেকুৱা ঠাইলৈ য'ত নাটকৰ চৰ্চা কৰা হয় আৰু নাট্য মহোৎসৱ আয়োজন কৰা হয়। ফৰকাল আকাশ, কিন্তু হঠাতে মেঘে ছানি ধৰিলে আকাশ। গতিকে এনেকুৱা এটা ৰাতিপুৱাত যাত্ৰা কৰিছিলোঁ মালিগাঁৱৰ আদিংগিৰি পাহাৰ শংকৰদেৱ নগৰলৈ বুলি। আৰু সেই শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰত থকা অভিজ্ঞানম নাট্যক্ষেত্ৰত অহা 1, 2 আৰু 3 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ। আৰু এই নাট মহোৎসৱত অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব নাটক চাবলৈ, নাটক কৰিবলৈ। গতিকে এয়া আমি লুংলুঙীয়া ৰাস্তাৰে পাহাৰৰ ওপৰৰ সেই অভিজ্ঞানম নাট্যক্ষেত্ৰলৈ আগুৱাই গৈ আছিলোঁ, কাৰণ আমিও তৃতীয় নামৰ নাটকখন অহা 3 মাৰ্চ তাৰিখে মাছখোৱাৰ ITA প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিম। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে 15 ফেব্ৰুৱাৰী তাৰিখে আমি যাত্ৰা কৰিছিলোঁ অভিজ্ঞানম নাট্যক্ষেত্ৰলৈ। আৰু এয়া চাওক, দূৰৰ পৰা অভিজ্ঞানম নাট্যক্ষেত্ৰৰ ষ্টেজৰ পিছফালটো দেখা পোৱা গৈছে। আমি আগুৱাই গৈ দেখিলোঁ বহুত মানুহে কাম কৰি আছে। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অলপ ওচৰতকৈ আমাৰ নাট্যক্ষেত্ৰখনৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সৌৱা নতুনকৈ এটা চাংঘৰ নিৰ্মাণ কৰি থকা হৈছে, লগতে আগৰ পৰাও তাত এটা চাংঘৰ আছিলে। নতুন চাংঘৰটো বনাই থকাৰ উদ্দেশ্য হৈছে নাট্যপ্ৰেমী লোকসকলে আহি যাতে ৰাতি থাকিও যাব পাৰে, তাৰো ব্যৱস্থা কৰা হৈছে। আৰু প্ৰতি বছৰে আদিংগিৰি নাট মহোৎসৱত এই ব্যৱস্থা কৰি অহা হৈছে। বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থীসকলো আহি এই আদিংগিৰি নাট মহোৎসৱত নিজৰ ভাৱৰ আদান প্ৰদান কৰে, নিজৰ অভিজ্ঞতা আহৰণ কৰে, লগতে নাট মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন ছেমিনাৰত অংশগ্ৰহণ কৰি নিজৰ বিষয়ৰ ওপৰত জ্ঞান আয়ত্ত কৰে। এয়া আমাৰ নাট্যকৰ্মী বন্ধু বিনোদ দায়ে নিজৰ সংলাপ আওৰাইছে নতুনকৈ সজা চাংঘৰত উঠি। আৰু এয়া আমাৰ ডিছকাশ্যন, লগতে আমাৰ আড্ডা চলি আছে আৰু এই আড্ডা চলি থাকিব। এয়া পাহাৰৰ ওপৰৰ পৰা পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি এক সুন্দৰ পৰিৱেশ! সেইখিনি ঠাইত থাকিলে এনেকুৱা অনুভৱ নহয় যে আমি গুৱাহাটী চহৰৰ মাজমজিয়াত আছোঁ। এনেকুৱা লাগে যেন আমি কোনো এখন ধুনীয়া ৰিজৰ্টত আছোঁ, তেনেকুৱাই অনুভৱ হয়। গতিকে সেই ঠাইখিনিলৈ গৈ ইফালৰ পৰা সিফাল ঘূৰি বাগি নাচি বাগি উৎপাতৰ আমাৰ শেষ নাই। তাৰ পাছত এয়া মাজতে আমাৰ তৃতীয় নাটকখনৰ আমি আখৰাও অলপ কৰিলোঁ। 4 বছৰৰ মূৰত যিহেতু আমি তৃতীয় নাটকখন মঞ্চস্থ কৰিম, গতিকে আমি নিজৰ সংলাপবোৰ আওৰাই ল'লোঁ। এয়া ছাৰ আৰু বিনোদ দায়ে সমৰ কলা অনুশীলন কৰিছে। হাঁহি ধেমালিৰ মাজেৰে আমি নাট্যকৰ্মীসকলে নাটক কৰোঁ, নাটকৰ আমেজ লওঁ। আৰু এয়া আমি চাংঘৰটোৰ ভিতৰত সোমাই অলপ উৎপাত কৰিছোঁ আৰু খুৰাহঁতে কাম কৰি আছে। আমি খুৰাহঁতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে কিমান দিন ধৰি এই ঘৰটো সাজিছে আৰু কিমান দিনৰ অন্তত ঘৰটো সম্পূৰ্ণকৈ সজা হৈ উঠিব। তেওঁলোকৰ ভাষ্যমতে তেওঁলোকে বৰ্তমানলৈকে প্ৰায় 20 দিন কাম কৰিলে আৰু হয়তো 4-5 দিনৰ ভিতৰত চাংঘৰটো সম্পূৰ্ণৰূপে মানুহ থাকিব পৰাকৈ উপযুক্ত হৈ উঠিব। এয়া কথাৰ মাজে মাজে আমাৰ নৃত্য নাটিকা সকলোবোৰ চলি থাকিল। সকলোৱে উতনুৱা হৈ নাচিলে, কাৰণ আমাৰ অতি হেঁপাহৰ পঞ্চম আদিংগিৰি নাট্য মহোৎসৱ কাষ চাপি আহিছে। গতিকে আনন্দৰ কথাই দিয়কচোন।
এনেদৰে নাচি বাগি ফূৰ্তি কৰি আমি সেইদিনাখন তাতে সমাপ্ত কৰিলোঁ। এতিয়া এয়া আমাৰ তৃতীয় নাটকখনৰ আখৰা চলি আছে। যিহেতু আমাৰ তৃতীয় নাটকখনত বহুতো সাজ সৰঞ্জাম লাগে, গতিকে পাহাৰৰ ওপৰৰ ষ্টেজখনত আমাৰ সেই সুবিধাখিনি কৰি ল'ব নোৱাৰোঁ। গতিকে আমি মাছখোৱাৰ ITA চেণ্টাৰত অহা 3 মাৰ্চ তাৰিখে আদিংগিৰি নাট্য মহোৎসৱৰ লগত সংগতি ৰাখি তৃতীয় নাটকখন মঞ্চস্থ কৰিম। ইয়াৰ অৱশ্যে আন এটা উদ্দেশ্যও নথকা নহয়। ছাৰে কোৱা অনুসৰি পাহাৰ ভৈয়াম সংযোগ কৰি আমি কামটো কৰিব বিচাৰিছোঁ। সেইকাৰণে এইবাৰ পাহাৰ লগতে ভৈয়ামতো নাট্য মহোৎসৱৰ দিন নিৰ্ধাৰণ কৰি ৰখা হৈছে। এয়া মই টিচাৰৰ কেৰেক্টাৰ এটা প্লে কৰি আছোঁ আৰু তাৰে আখৰা হৈ আছে। যিহেতু বহু বছৰৰ মূৰত আমি নাটকখন মঞ্চস্থ কৰিবলৈ ওলাইছোঁ, গতিকে আমাৰ ভালেখিনি কলাকুশলীও সলনি হৈছে। সেইকাৰণে নতুনখিনিয়ে যাতে গোটেই কথাখিনি ধুনীয়াকৈ আয়ত্ব কৰি ল'ব পাৰে, তাৰ কাৰণে আমাৰ সকলোখিনিয়ে ইজনে সিজনক সহায় কৰিছে আৰু এনেকৈ সহায় সহযোগিতাৰ মাজেৰে এটা প্ৰডাকশ্যন আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ। নাটকে মানুহক জ্ঞান দিয়ে, সুখ দিয়ে, আনন্দ দিয়ে। সেইকাৰণে হয়তো আমি নাট্যকৰ্মীসকল সুখী মানুহ। যদিও নাটক কৰি আমি সিমানখিনি পইচা উপাৰ্জন কৰিব নোৱাৰোঁ, তথাপিও নাটকে সদায় আমাক সুখ দি আহিছে আৰু ভৱিষ্যতলৈ সুখ দিব। সেয়েহে হয়তো নাটক এৰি, অভিনয় এৰি বা ক্ৰিয়েটিভ ফিল্ডৰ লগত কাম কৰি থাকি আন চাকৰি কৰিবলৈ মন মেলা নাযায়। আৰু এয়া আমাৰ তৃতীয় নাটকখনৰ আন এটা দৃশ্য আমি প্ৰেক্টিছ কৰিছোঁ। এই নাটকখন আমাৰ সকলোৰে খুব মৰমৰ। এয়া মই বেসুৰা হোৱা কাৰণে মোৰ ওপৰত অত্যাচাৰ চলিছে, ইটিকিং চলিছে। তাৰ মাজতে আৰু আপোনালোকক লৈ যাবলৈ ওলাইছোঁ পাহাৰৰ এটি সন্ধিয়ালৈ, য'ত আমি জুই জ্বলাই গানৰ মেহফিল কৰিছিলোঁ। किसे समझाए रे के देखे ना भोले ना जाने ना दाए रे दिशाहारा केमन बोका মনটা রে টিউ টিউ দিশাহারা কেমন বোকা মনটা রে প্রাণ পাখি মোর উইরা যা ৰাতিৰ পাহাৰৰ ওপৰৰ পৰা তলৰ পৃথিৱীখন এনেকুৱা লাগে যেন একোটা তৰাহে জিলিকি আছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে ময়ো আপোনালোকক আদিংগিৰি নাট্য মহোৎসৱলৈ আমন্ত্ৰণ জনালোঁ। আপোনালোকে আহক, ইয়াৰে পৰিৱেশ এবাৰ উপভোগ কৰক আৰু জীৱনলৈ স্মৃতিবোৰ সাঁচি ৰাখক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।